खुलुमबाय आं उदांस्रि मुसाहारि बे समाव राजखान्थियारि रादाब बिफेबा सिगांनिफ्रायनो हिंसा बुलाय सोलायजों सोलिबोदों बे बेरफ्रुसार बाथ्रायानो जाबाय इउपिपिएलनि आफादगिरि प्रभात बर' बिथांनि रौता बियाबनि बालिसिहायाव जानाय मोनसे सुबुं जुथुमायाव बाहागो लानानै प्रभात बर' बिथाङा खौरांगिरिनि गेजेरजों माखासे बेरफ्रुसार बाथ्रा बुंथिदों बिथां प्रमद बर'आ बुंथिदों सिगां समनिफ्रायनो बिपिएफ दोलोआ हिंसा बुलाय सोलायजों सोलिबोदों गुरै राव बुंनानै स्किम बायदिनि बाथ्रा बुंनानै बिथांमोना राजखान्थि खालामनो रोङा हाग्रामा महिलारिया गावनो रावनिबो बाथ्रा खोनासङा बिथाङा सुबुं खान्थिखौनो फोथाया होना बाथ्रा बुंथिदों बिथां प्रमद बर'आ आरोबाव बुंथिबावदोंदि ट्रेक्टरा बयनिबो अननाय होदों बयखौबो सिबिदों अब्ला गासैबो ट्रेक्टरखौनो मोजां मोनखागोन आरो बिपिएफ राजखान्थिया जोबोद गोजाम जाबाय बेनिखायनो बिथांमोननि जारिमिनखौ गासैबो रायजो राजायानो मिथिगौ आरो जाय दावराव दावसि खालामगोन बियो जेराव थांनांगोन होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ बिनि अनगायैबो बिथां प्रमद बर'आ बड'लेण्डनि रिमट कन्ट्रला 26 हारि माहारिनि गेजेरावनो थागोन रिमट कन्ट्रला बायजोआव थाङै बियो बड'लेण्डनि सिगाङावनो थागोन होनना रोखा बाथ्रा बुंथिदों बिथां प्रमद बर'आ दानिया फैदों बिथां प्रमद बर'नि आबुं बाथ्राखौ जों खोनासंना लानि চাওক বিপিএফৰ আগৰ পৰাই নীতিটোৱে হৈছে মাৰপিট কৰা হিংসা কৰা এই নীতি দি আগতে চলি আহিছে নৰ্মেল কথা কৈ নৰ্মেল যুক্তি দি পেলাই নৰ্মেল যিবিলাক স্কিম বা কিবা কিবি কৈ পেলাই তেখেতসকলে ৰাজনীতি কৰিবলৈ নাজানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে যিহেতু যুক্তি বিশ্বাস নকৰে নিজে যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো বিশ্বাস নকৰে গতিকে তেখেতৰ দলৰ পৰা এইবিলাক হ'বয়ে কিন্তু যোৱা 5টা বছৰত আমি এইটো এনেকুৱা হ'বলৈ দিয়া নাই কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ নাছিলে এতিয়া এই নিৰ্বাচনত তেখেতসকলে অলপমান জীৱন মৰণৰ এটা মৰণপণ যুঁজ এটা লৈছে গতিকে এটা দুটা হিংসা কৰিছে এইটো একো ক্ষতি কৰা নাই আৰু আমি ইয়াক লৈ পেলাই একো চিন্তিত নহয় বেছিকৈ হিংসা কৰিলে সবে জেলত যাব কি হ'ব গতিকে নিৰ্বাচনটো ভাৰতবৰ্ষত সবচে সৰ্বোচ্চ এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো প্ৰশাসনে যেনেকৈ নহওক এইটো নিকাভাৱে স্বচ্ছভাৱে চলাই নিব লাগিব আৰু আমাৰো সংগ্ৰামটো সেইটোৱে আছিলে যে গণতন্ত্ৰটো শক্তিশালী কৰিব লাগে চ' এনেকুৱা সময়ত আজি যদি এই কথাবিলাক কয় একো লাভ নহ'ব এই কামবিলাক কৰিলেতো একো লাভ নহ'ব মানুহে বেয়াহে পাব হিংসাই তো সেইটোৱে কথা যে মৰাণাস্ত্ৰৰ কথাটো কোকৰাঝাৰত ওলাইছিলে এটা পৰিয়ালক যাই দম দিয়া আৰু ঠায়ে ঠায়ে তেনেকুৱা কথাবিলাক ওলাই আছে গতিকে প্ৰশাসন আৰু সক্ৰিয় হ'ব লাগিব এনেকা দলবিলাকটো চিৰদিনৰ কাৰণে বিদায় দিব লাগিব নহ'লেতো গণতন্ত্ৰটো সদায় ভাবুকি থাকিব লাগিব যোৱাকালি এখন জনসভাত হাগ্ৰামা মহিলাই কিন্তু ট্ৰেক্টৰকে ভোট দিলে ধন্যবাদ জনাইছোঁ মই আৰু এনেকা পৰিৱেশে আহি আছে বিটিআৰৰ 35 লাখ জনগণৰ যদি মৰমটো ট্ৰেক্টৰৰ ফালে আহে আৰু ইয়াতে বেলেগ ৰাজনীতি কৰাবিলাকতো এই পৰিৱেশতে থাকিব লাগিব গতিকে ট্ৰেক্টৰে যিহেতু সবক মৰম দিছে শ্ৰদ্ধা কৰিছে হৃদয়ৰ পৰা সেৱা কৰিছোঁ গতিকে ট্ৰেক্টৰৰ ফালে মৰম আহিব এইটো তেখেতৰ সপোন হৈ থাকিব আৰু যেহেতু 17 বছৰ চৰকাৰত আছিলে নিৰ্বাচন খেলিলে জিকিম আকৌ মই চিভ হ'ম কিবা হ'ম এইটো ভাবি আছে তেখেতে কিন্তু বড়োলেণ্ডৰ জনসাধাৰণ 17 বছৰৰ দুৰ্নীতি অপশাসন হত্যা হিংসা মদ ভাং জুৱা গোষ্ঠীগত সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ এইবিলাক পাহৰি যোৱা নাই সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজকে নিকা আৰু স্বচ্ছ বুলি ভাবাটো ভুল হ'ব ৰাজনীতিত যোনে যিমান বছৰ পুৰণা হৈছে তেখেতসকলৰ ইতিহাসটো সকলো ৰাইজে জানে আজি ৰৌতা সমষ্টি আমাৰ আগৰ পৰাই ভাল এটা সমষ্টি যোৱাবাৰো আমি বিপুল ভোটত বিজয় হৈছোঁ আৰু এইবাৰটো ডাবল ভোটত বিজয় হ'ব ৰৌতা সমষ্টিত আমাৰ বহুত কাম হৈছে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়াই বহুতখিনি ৰাস্তা ঘাট দলং কাম কৰিছে মন্দিৰৰ কাম কৰিছে ৰাইজৰ লগত সদায় আছে আৰু সেইকাৰণে চবে গ্ৰহণ কৰিছে আৰু ইউপিপিএল পাৰ্টিক ৰৌতা সমষ্টিৰ ৰাইজে খুব ভালকৈ গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে এটা সমষ্টিৰ মিটিঙত কিমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে গতিকে ৰৌতা সমষ্টি ক্লিয়াৰ মই আপোনালোকক এটা হিচাপ দি আছোঁ যে 40টা সমষ্টিত কোনো এটা সমষ্টিতে আমাৰ 7,000তকৈ কম পৰিয়াল নাই 7,000 পৰিয়াল থকা মানে 21,000 ভোট গতিকে 40টা সমষ্টিত 7,000ৰ কম পৰিয়াল থকা এটাও সমষ্টি নাই মানে আমি সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ বনাই আছোঁ আপুনি দেখা পাইছে যে আমাৰ তিব্বতৰ যিসকল আছে এক্সাইল তেখেতসকলৰো চৰকাৰ আছে চ' তেখেতৰো প্ৰধানমন্ত্ৰী আছে দেশ নাই কিন্তু প্ৰধানমন্ত্ৰী আছে গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইলেকশ্যনত নিজিকিলেও এটা তেখেতসকলৰ দুনিয়াত সাহস লৈ জীয়াই থাকিবৰ কাৰণে চৰকাৰ নাথাকিলেও চিফ ডেপুটি চিফ বনাই অলপ তেনেকৈ কেইদিনমান আৰু হয়তো আগুৱাই যাব ছেটিছফেকশ্যন লয় অলপমান আজি ছাৰ আপুনি আৰু এটা কথা কৈছে ৰাষ্ট্ৰীয় দল
আৰু আঞ্চলিকতাবাদ দল কিন্তু আঞ্চলিকতাবাদী দলে যেতিয়া শাসন কৰিব ভাল হ'ব বা মাটিৰ অধিকাৰ পাব এই ক্ষেত্ৰত আজি চাওক মই আঞ্চলিক দল বা ৰাষ্ট্ৰীয় দল নহয় UPPLৰ কথা কৈছোঁ যে 1947 চনৰ পৰা যিসকল বসবাস কৰি আছে সেই মানুহবিলাকো মাটিৰ অধিকাৰ পোৱা নাই আমি পৰ্বত জৰাত সিদিনা মাটি যেতিয়া অধিকাৰ দিবলৈ গৈছিলোঁ 74 ইয়াৰ্ছ হোৱা মানুহে মাটিৰ পাট্টা ল'বলৈ আহিছে দিহিৰাত 1950 চনৰ মানুহে সিদিনা মাটিৰ পাট্টা ল'বলৈ আহিছে গতিকে আমাৰ চৰকাৰটোতো 5 বছৰেই হৈছে তাৰ আগৰ চৰকাৰখিনি কি কৰি আছিলে গতিকে আজি এইকাৰণে মই কৈছোঁ আৰু আমি এনেকুৱা টুংটাং চৰকাৰ নহয় যে গোটেই আমাৰ তত্ত্বভিত্তিক কাম কৰা চৰকাৰ গতিকে আমাৰ হাতত চব তথ্য আছে 51 লাখ বিঘা মাটিত আমাৰ ঘৰ আছে আৰু খেতি আছে আৰু ইয়াৰ ভিতৰত কোন জনগোষ্ঠী কেতিয়া আহিছে কোন মানুহজন কেতিয়া আহিছে ক'ত বহিছে ইয়াৰ চব তথ্য পাতি আমাৰ তাত আছে এইকাৰণে মই কৈছোঁ যে 1 লাখ আমাৰ ভূমিহীন লোক আছে সেইসকলক আমি টাৰ্গেট লৈছোঁ যে 1 লাখ ভূমিহীন পৰিয়ালক যেনেকৈ ভূমি দিম আৰু বাকীসকল যিসকলে ইয়াৰ খিলঞ্জীয়া মানে 2003 চনৰ আগৰ সকলোৱে আজি সাংবিধানিক অধিকাৰ পায় সেইসকলক মাটিক অধিকাৰ দিবৰ কাৰণে যিখিনি ফ্ৰেম বনাব লাগে যিখিনি পলিচি বনাব লাগে সেইটো আমি ৰেডি কৰিছোঁ ৰিম'ট কণ্ট্ৰল যদি চৰকাৰ হয় ৰিম'ট কণ্ট্ৰল ক'ত থাকিব দিছপুৰ থাকিব নে দিল্লীত থাকিব বড়োলেণ্ডৰ ৰিম'ট কণ্ট্ৰল 26টা জনগোষ্ঠীৰ হাতত থাকিব লাগে বড়োলেণ্ডৰ ভিতৰতে থাকিব লাগে যাহাতে বানপানী আহিলে ধুমুহা আহিলে আমি ৰিম'ট কণ্ট্ৰল বিচাৰি ফুৰিব লগা নহয় এইকাৰণে মই কৈছোঁ যে ৰিম'ট কণ্ট্ৰলটো বাহিৰত যাব নালাগে ৰিম'ট কণ্ট্ৰলটো বড়োলেণ্ডতে থাকিব লাগে আৰু 26টা জনগোষ্ঠীৰ হাতত থাকিব লাগে কালি আচলতে নিৰ্বাচনী ইস্তাহাৰ বিজেপিয়ে প্ৰকাশ কৰিলে তেওঁলোকে VCDC নিৰ্বাচন পতাৰ কথা ক'লে মাটিৰ যি সমস্যা আছে সমাধান কৰাৰ কথা ক'লে কিন্তু অধিকাংশ মাটিয়ে আচলতে যদি চোৱা যায় যে আপোনাৰ ট্ৰাইবেল ব্লক এণ্ড বেল্টত পৰি আছে গতিকে এই ক্ষেত্ৰত কিন্তু কোনো স্পষ্ট নীতি নাই চাওক নীতি আনিব নোৱাৰে নীতি আনিবলৈ আপোনাৰ দূৰদৰ্শিতা লাগিব আপোনাৰ সাহস লাগিব আৰু এই বিষয়টোৰ বহুত গভীৰভাৱে ষ্টাডি কৰিব লাগিব নীতিটো আনিব পাৰিম আমিহে অলৰেডি আনিছোঁ আমি এতিয়া PGR VGRত আমি ভূমি দিব ওলাইছোঁ অসমততো ইফালেতো পাৰা নাই আমি দিয়া আৰম্ভই কৰি দিছোঁ কেনেকৈ কৰিছোঁ আমাৰ নীতিটো আমি বনাইছোঁ ইয়াত আমাৰ যিটো ভূদান গ্ৰামদানৰ মাটিবিলাকত আমি অধিকাৰ দিছোঁ এতিয়া আৰম্ভ হৈ গৈছে চ' আইনটো ভাৰতৰ আইনটো বহুত ফ্লেক্সিবলো হয় বহুত মানে এইটো টাইটো হয় কিন্তু আপুনি যদি ভালকৈ কৰিব বিচাৰে কৰিব পাৰে আৰু বড়োলেণ্ডত আমি সেইকাৰণে সাহস দি পেলাই কৈছোঁ যে 70,000 পৰিয়াল মাটি কিনা বেচা কৰিছে ৰেজিষ্টাৰো হৈছে গতিকে অনাগত দিনত বাকীখিনি সমস্যা আমি সমাধান কৰিবলৈ আগবাঢ়ি গৈ আছোঁ